আজি হৈছে 25 নৱেম্বৰ শনিবাৰ মই আছোঁ বিদ্যালয়ত নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক নিশ্চয় ভালে আছে নতুন এটি ভিডিঅ'লৈ পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অমৰ সুমলৈ আৰু আজি এটি বিশেষ দিন কিনো বিশেষ দিন হেতু জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব লাগিব স্কিপ নকৰাকৈ গতিকে বলকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি যাওক আজি এটি বিশেষ দিন এঠাইত যাব লাগিব সোনকালে যেটো ছুটি হ'ব আৰু এই ছবিখন চাওকচোন এই ছবিখন আঁকিছে মোৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী এইগৰাকী জাগৃতি ছুটিৰ লগে লগে মোক নিবলৈ আহিলে মোৰ হাজবেণ্ড ভতিজাৰ স্কুল যিহেতু ওচৰতে খতৰা সত্ৰ পালোহি আৰু তেল ধূপ তেনেদৰে বস্তুখিনি লৈ ল'লোঁ যিহেতু মই অহাৰ নাছিলে ভিজোৱা হোৱা নাছিলে গতিকে জানিব ল'ব লাগিব তেনেদৰে বস্তুখিনি লৈ ল'লোঁ আৰু তেখেতে লৈ আছে মই কেমেৰামেন হৈ আছোঁ আমাৰ অকণমানিজনীয়ে সেইফালে সিফালে দৌৰি আছে এয়া নাযাবা এয়া মানুহজনক মানে খুৰাজনক অলপ পতাই লৈ বলিটো আদায় কৰি ল'লে এয়া আমি গৈ আছোঁ ঐতিহাসিক খতৰা সত্ৰৰ ভিতৰ ভাগলৈ আপোনালোকেতো সকলোৱে গৈ পাইছে মই বাৰু বহুবাৰ গৈছোঁ বিয়াৰ পিছত যিহেতু আমাৰ শহুৰৰ ঘৰখন খতৰা সত্ৰৰ লগত জড়িত গতিকে এইটো টান এটি আছে বাৰু এখন বলটো কোনে দিলে তোমাক কোনে দিছে এইটো কোন হয় এইটো ককা সত্ৰৰ ভিতৰ ভাগলৈ সোমোৱাৰ আগমুহূৰ্তৰ দৃশ্য চিষ্টেম পৰিষ্কাৰ পৰিচ্ছন্নতাটো মেইন নেকি মনৰ লগতে বাহ্যিকটো চাই থাকিব চাফ চিকুণতাটো শেখৰ মজুমদাৰ ককাইদেউক বহুত দিন দেখা নাই হয়তো আহি আছে নেকি ভালে আছে ককাইদেউ ভালে আমি আপোনালোকক আগতে কৈছিলোঁ যে আমি কিয় আহিছোঁ ঐতিহাসিক খতৰা সত্ৰত আমি আহোঁ বাৰু কেতিয়াবা নৈবদ্য আগবঢ়াওঁ আজি কিন্তু বিশেষ এটি দিন আমাৰ মাইনাৰ নামটো কি আছিলে জিন্তি নাথ তাইৰ আজি বাৰ্থডে আমাৰ মাহীৰ ছোৱালী হয় তাই আজি বাৰ্থডে সেইকাৰণে আমি আহিলোঁ ন আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকে স্বাস্থ্যটো দেখিছে খুব মানে ধুনীয়া নাখায় খাবা নাই ষ্টিল বডি দিয়া আমাৰ আকৌ এইজনীয়ে আহি এটা বল ঘটিলে সৰু থাকোঁতে চবে বস্তু দে বাৰু ডাঙৰ হ'লিয়ে নেদে এতিয়া আমি ডাঙৰ হৈছোঁ আমাক কোনো একো নেদে সেই নিজে নিজে ল'ব লাগে সৰু থাকোঁতে লৈ লওঁ মাইনা হা ভিতৰত যাওঁ আমি আমাৰ ইয়াত কুলেন মহা সকলো আহিছে আজি এইটো মাইনাৰ মা দোকানো আহি এইটো আমাৰ ভণ্টি ভণ্টি মাহী আছে আপুনি ফাৰ্ষ্ট আপোনাক ধৰিছিলোঁ মই হয় খতৰা সত্ৰ প্ৰাংগণত RSSৰ এখনি সভা আহ্বান কৰিছে আৰু সেই মৰ্মে অসমৰ বাহিৰৰ ত্ৰিপুৰা ঝাৰখণ্ড মণিপুৰকে ধৰি বিভিন্ন ৰাজ্যৰ বিভিন্নজন ব্যক্তি ইয়াত উপস্থিত হৈছেহি আৰু তেওঁলোকক বিহু নৃত্যৰে আদৰণি জনোৱা হৈছে খতৰা সত্ৰৰ ভিতৰ ভাগলৈ পোনপ্ৰথমে আৰু লগতে দিহানামৰ আয়তীসকলেও দিহানামেৰে তেওঁলোকক স্বাগতম জনাইছে সম্ভাষণ জনাইছে এখেত হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া
আপোনালোকে আটাই বাৰু জানেই তেখেতক, সকলোৱে চিনিয়ে পায়। তথাপিও আমাৰে সৌভাগ্য আজি বহুকেইজন ব্যক্তিৰ সান্নিধ্য পালোঁ। বাহিৰৰ ৰাজ্যৰ বহুকেইজন ব্যক্তিক আমি ওচৰৰ পৰাই দেখিলোঁ, ওচৰৰ পৰাই চালোঁ, কথাও পাতিলোঁ। যিয়ে নহওক আপোনালোকে অকণমান চাওকচোন সেই পৰিৱেশটো। তাৰপিছত ভিতৰ ভাগলৈ গৈ ৰঘুনাথৰ আশীষ বিচাৰিলোঁ, যাতে আটাইয়ে ভালে কুশলে থাকে, আটাইৰে মংগল হওক তাৰে কামনা কৰিছোঁ। লগতে মাহীৰ ছোৱালীজনী ভালে কুশলে থাকক। এনেদৰে আমি আটাইয়ে শাৰী পাতিকৈ বহি প্ৰসাদৰ বাবে ৰৈ আছোঁ আৰু প্ৰভুজনাই প্ৰসাদ বিতৰণ কৰি আছে। যিসকলে খতৰা সত্ৰলৈ আগতে আহি পাইছে তেওঁলোকে জানেই, খুব সুন্দৰভাৱে বহুৱাই লৈ, শাৰী পাতিকৈ বহুৱাই লৈ বৰ ধুনীয়াকৈ প্ৰসাদখিনি তেওঁলোকে বিতৰণ কৰে। সঁচাকৈয়ে খুব বেছি ভাল লাগে। প্ৰসাদ খাই ইয়াতে আমি দীপিলা চকলে বুলি আহিলোঁ। আৰু দীপিলা চকত যিহেতু মাইনাক একো গিফ্ট দিয়া হোৱা নাছিল, বাৰ্থডে গিফ্ট, তাই অকণমান শাস্তি কৰি আছে বাৰু, বাৰ্থডে গিফ্ট লাগে হেনো তাইক। সেইবাবে দীপিলাত কিবা এটি সৰুকৈ কিনি, তাইৰ পচন্দ মতে কিনি তাইক গিফ্ট দিলোঁ। আৰু আমি মাহীহঁতৰ ঘৰলৈ নগৈ দুনি চকতে নামি ৰ'লোঁ আমাৰ ঘৰতে, আৰু মাহীহঁত ঘৰলৈ গুচি গ'লগৈ। এনেদৰেই মাইনাৰ বাৰ্থডে বুলি আমি আটাইয়ে একলগ হ'লোঁ আৰু সুন্দৰকৈ দিনটো উদযাপন কৰিলোঁ। যিহেতু শনিবাৰ আছিল, মোৰ ভাগ্য ভাল, স্কুল 12টাতে ছুটি হৈ যাবও পাৰিলোঁ সোনকালে, যিহেতু মোৰ স্কুল খতৰা সত্ৰৰ ওচৰতে। আজিলৈ ইমানতে সামৰিছোঁ, আৰু স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ নতুন এটি ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।